हेलो एवरीवन कुमुक्सुरुং अपना সকলকে মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। তো আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছো অৰিঅ' বিস্কুটেৰে বনোৱা কেক। আসলতে খুব সহজতে বনোৱা হয় কিন্তু খাবলৈ খুবেই টেষ্টি হয়। তো ভাবিলো আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তে বেছি পলম নকৰাকৈ মইনো কেকখিনি কেনেকৈনো বনাওঁ চাই লওকচোন আহক। অৰিঅ' কেক বনাবলৈ মই ইয়াতে অৰিঅ' বিস্কুট 3 পেকেট লৈ লৈছোঁ। এয়া মই 3 পেকেট অৰিঅ' বিস্কুট লৈ লৈছোঁ। তো এইখিনি এতিয়া মই উলাই লওঁ বিস্কিটখিনি। এয়া মই বিস্কিটখিনি সকলোবোৰ এনেকৈ উলাই লওঁ আৰু মই ইয়াতে 3 পেকেটে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ডাঙৰ কেক বনাব বিচাৰে তেন্তে বেছিকৈ পেকেটখিনি ল'ব। ইয়াতে মই সৰু কেক বনাওঁ সেইটো কাৰণে মই অকল 3 পেকেটে ব্যৱহাৰ কৰিছোঁ। তো এতিয়া এয়া বিস্কুটবোৰ মই সকলো উলাই ল'লোঁ। এতিয়া বিস্কুটৰ এয়া চাইছেনে এয়া ক্ৰীমবোৰ আঁতৰাই ল'ম মই। এতিয়া এই ক্ৰীমখিনি এক্সট্ৰাকৈ উলাই ল'ব লাগিব। আপোনালোকে নাইফ বা এনেকৈ চামুচৰ সহায়েদি এনেকৈ ক্ৰীমবোৰ এক্সট্ৰা কৰি ল'ব। এয়া মই এতিয়া বাটিত এনেকৈ উলাই ল'ম ক্ৰীমবোৰ। আৰু এই বিস্কুটৰ ক্ৰীমবোৰ কামত আহিব পাছত এইখিনি মই ক্ৰীম যিহেতু নাই এইটোকে মই কেকৰ ওপৰত ক্ৰীম হিচাপে ব্যৱহাৰ কৰিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। ঠিক আছে তেন্তে এইখিনি মই সকলোবোৰ ক্ৰীমবোৰ আঁতৰাই লওঁ। এয়া মই বিস্কুটৰ পৰা সকলোবোৰ ক্ৰীম এক্সট্ৰা কৰি ল'লোঁ। এয়া চাইছেনে সকলোবোৰ এনেকৈ ক্ৰীমবোৰ আঁতৰাই দিলোঁ। আপোনালোকৰ ওচৰত যদি অৰিঅ' বিস্কুট নাই তেন্তে বেলেগ বিস্কুটেদি বনাব পাৰিব। মই যিহেতু চকলেট ফ্লেভাৰৰ বনাই আছোঁ সেইকাৰণে অৰিঅ' বিস্কুটটোৱে লৈ ল'লোঁ। আৰু এয়া হৈছে ক্ৰীমখিনি ইমানখিনি ওলালে। তো এইখিনি মই পাছত আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে চাই থাকিব। আৰু এতিয়া মই বিস্কুটখিনি এনেকৈ ভাঙি লওঁ। আপোনালোকে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ডো কৰিব পাৰিব। মই এতিয়া এনেকৈ ভাঙি আছোঁ যিহেতু মই কেকখিনি একেবাৰে সহজ পদ্ধতিৰে বনাই আছোঁ। তো মই এনেকৈ ভাঙি লওঁ। এতিয়া সকলোবোৰ বিস্কুট মই এনেকৈ টুকুৰা টুকুৰকৈ এনেকৈ ভাঙি লওঁ। এয়া চাইছেনে বিস্কুটখিনি মই এনেকৈ ভাঙি ল'লোঁ। তো সকলোবোৰ বিস্কুট এনেকৈ ভাঙি ল'লোঁ। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াতে দিম সৰু কাপৰ একাপ গাখীৰখিনি মই উতলাই ঠাণ্ডা কৰি লৈছিলোঁ। একেবাৰে ঠাণ্ডা কৰি নেপেলাব, অলপ কুহুমীয়া গৰমকৈ থৈ দিব। গাখীৰখিনি অলপ গৰম হৈ আছে, বেছিও গৰম হোৱা নাই। এতিয়া মই ইয়াতে দি দিছোঁ সৰু কাপৰ একাপ। একেবাৰে দি নেপেলাব, আন্দাজমতে অলপমানহে দিব। এতিয়া মই ইয়াতে দিছোঁ চেনি অকণমান। চেনিটো আপোনালোকে নিদিলেও হয় কাৰণ বিস্কুটটো অলৰেডি মিঠা হয়। হ'লেও মই অলপমানহে দিছোঁ। এনেকৈ অলপমান হেতাইদি মিক্স কৰি লৈছোঁ। আৰু অলপমান আধা কাপমান এতিয়া মই দি দিছোঁ। ফাৰ্ষ্টত মই একাপ দিছিলোঁ, এতিয়া একাপতকৈও কম আধা কাপমান দি দিছোঁ। আৰু আপোনালোকে চেনিখিনি গোটাকৈ দিব নিবিচাৰিলে অলপ পিচি পিনি দি ল'ব। মই ইয়াত গোটাকৈ দি দিছোঁ। তো এইখিনি মই এতিয়া ৰেষ্ট হ'বলৈ থৈ দিওঁ যাতে চেনিখিনিও ভালদৰে গলি যায়। আপোনালোকৰ যদি কেক মল নাই তেন্তে এনেকৈ মিডিয়াম চাইজৰ বাতি এটা লৈ ল'ব। এয়া মই ইয়াতে বনাওঁ কেকখিনি। কেক বনাবলৈ আমাক বহুতো বস্তুৰ প্ৰয়োজন হয়নে? কিন্তু আজি আপোনালোকক খুব সহজতে নিজৰ ঘৰতে পোৱা সামগ্ৰীৰে, সকলো ঘৰতে এইবোৰ থাকেই বাৰু, তো সেইখিনিৰে আজি আপোনালোকক বনাই দেখুৱাম। আৰু এয়া হৈছে পেপাৰ। যদি আপোনালোকৰ ওচৰত বাটাৰ পেপাৰ নাই তেন্তে এইখিনিয়ে আপোনালোকে বাটাৰ পেপাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এয়া লৈছোঁ মই বগা কাগজ। সকলো ঘৰতো বগা কাগজ থাকে হয়নে? বগা কাগজখিনি মই ৰাউণ্ডকৈ কাটি লৈছিলোঁ, সেইখিনিয়ে মই বাটাৰ পেপাৰ হিচাপে ব্যৱহাৰ কৰিম। তাৰ আগতে মই এয়া বাতিত মই ৰিফাইন তেল অলপমান দি লৈছোঁ। তাৰ ওপৰত এইখিনি পেপাৰখিনি মই দি দিছোঁ, বগা কাগজখিনি। বাটাৰ পেপাৰৰ সলনি অলপ ময়দা ছিটিয়াইও দিব পাৰিব যাতে কেকখিনি লাগি নধৰে, সেইটো কাৰণে। এতিয়া আপোনালোকে ডাঙৰ চামুচৰ সহায়েদি বেটাৰখিনি ভালদৰে মিক্স কৰি ল'ব।
বেটাৰখিনি যিমানে ভালকৈ মিক্স হয় সিমানেই কেকখিনিও খাবলৈ স্পঞ্জ হয়। তো ইয়াতে মই কোনো বেকিং পাউডাৰ বা বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই। ইয়াতে মই এপেকেট ইনো দি দিছোঁ। ইনৰ সলনি আপোনালোকে বেকিং পাউডাৰ বেকিং ছ'ডা দিব পাৰি। মই কিন্তু ইয়াত ইনো এপেকেটে দি দিছোঁ। ইনোখিনি দিয়াৰ পাছত এতিয়া আকৌ ভালদৰে সকলোবোৰ এনেকৈ মিক্স কৰি ল'ম। সকলোবোৰ এনেদৰে। যদি বেটাৰখিনি অলপ ডাঠ হৈছে বুলি ভাবিছে তেনেহ'লে অলপ অলপকৈ গাখীৰ দি দিব। ইয়াতে মই ৰিফাইন তেল সৰু চামুচৰ এচামুচমান দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও হয়। বেটাৰখিনি যদি অলপ ডাঠ হয় তেনেহ'লে এনেকৈ গাখীৰ দি ল'ব। মই সৰু চামুচৰ 2 চামুচমান দিছোঁ। ডাইৰেক্ট দি নেপেলাব, অলপ অলপকৈ দিব, যিমানখিনি প্ৰয়োজন হয় সিমানখিনি। এয়া মোৰ বাটাৰখিনিও ৰেডি হৈ গ'ল। এতিয়া বেটাৰখিনি ইয়াতে মই দি লওঁ। বেটাৰখিনি দিয়াৰ পাছত ওপৰত মই চেৰি সৰু সৰুকৈ কাটি ওপৰত দি দিম। সেইটো অপশ্যনেল হয়, নিদিলেও হয়। আৰু এয়া হৈছে ক্ৰীমখিনি। ক্ৰীমখিনিত মই গাখীৰ অলপমান দি লওঁ। গাখীৰ মই 2-3 চামুচমান দিছোঁ। এইখিনি এতিয়া ভালদৰে ফেটি লওঁ। একেবাৰে মিহিকৈ ফেটি ল'ব লাগিব। যেতিয়ালৈকে ক্ৰীম বেছ নাই তেতিয়ালৈকে এনেকৈ ফেটিব লাগিব। এয়া চাইছেনে, ক্ৰীমখিনিও ৰেডি হৈ গ'ল। ক্ৰীমখিনি ফেটিবলৈ অলপ টাইম লাগে বাৰু। তো এইখিনি এতিয়া থৈ দিওঁ। এয়া মই লৈছোঁ কুকাৰখিনিত ওপৰৰ ভাগখিনি হুইচেলখিনি আঁতৰাই দিছোঁ আৰু ৰাবাৰখিনিও আঁতৰাই লৈছোঁ। কুকাৰখিনিত মই নিমখ দি প্ৰিহিট কৰি থৈছিলোঁ। 5 মিনিটমান হাই ফ্লেমত থৈছিলোঁ আৰু মিডিয়াম ফ্লেমত 5 মিনিটমান। তো এইখিনি এতিয়া মই ইয়াতে দি দিছোঁ ষ্টেণ্ড যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে আপোনালোকে বাতি বা প্লেট এটা থৈ ল'ব পাৰিব। এতিয়া মই এয়া কেকৰ বেটাৰখিনি ইয়াতে দি দিছোঁ। এতিয়া কেকখিনি বেক হ'বলৈ মই 45 মিনিটমান থৈ দিম এনেকৈ। মিনিটমানৰ পাছত মই এতিয়া কেকখিনি চেক কৰিছোঁ। এয়া চাইছেনে, ইমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া এইখিনি মই চাকু এটাৰ সহায়ত এনেকৈ চেক কৰি লৈছোঁ। যদি লাগি আহে তেন্তে কেকখিনি হোৱা নাই। এয়া চাইছেনে, লাগি ধৰিছে, মানে কেকখিনি হোৱা নাই। এতিয়া মই ইয়াতে ছাইডত চেক কৰি চাইছোঁ। এয়া চাইছে, ইয়াত লাগি অহা নাই, মানে ছাইডত হৈ গ'ল কেকখিনি, মাজৰ ভাগ হোৱা নাই। তো এতিয়া মই এইখিনি 5-10 মিনিটমানৰ কাৰণে থৈ দিওঁ। এতিয়া আকৌ মই চেক কৰি চাইছোঁ। এয়া চাইছেনে, কেকখিনি ইমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই চেক কৰি চাওঁ। এয়া আপোনালোকে চাইছেনে, অলপো লাগি ধৰা নাই। তাৰ মানে আমাৰ কেকখিনি ভালদৰে হৈ গ'ল। এইখিনি মই সোমাই চাইছোঁ। ইয়াতো লাগি অহা নাই। আমাৰ কেকখিনিও ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই ঠাণ্ডা হ'ব দিম অলপমান, তাৰপিছত ওলাই লওঁ। ইয়াতে মই পানী গৰম কৰি থৈ দিছোঁ আৰু ইয়াতে মই ষ্টিলৰ বাতি এটা এনেকৈ ওপৰত দি দিছোঁ। এতিয়া মই ইয়াতে চকলেটখিনি দি দিম, ডেইৰী মিল্ক। ইয়াতে মই ডেইৰী মিল্ক চকলেট লৈছোঁ কেকৰ ওপৰত দিবৰ কাৰণে। এতিয়া এইখিনি গলি যাব দিম এনেকৈ গৰমত। এফালে কেকখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া কেকখিনি মই ওলাই লওঁ। এতিয়া কুকাৰৰ পৰা এনেকৈ কেকখিনি ওলাই লওঁ। এতিয়া চাকুৰ সহায়ত ছাইডত এনেকৈ অলপ কাটি লওঁ যাতে ওলাবলৈ সুবিধা হয়। এনেকৈ ছাইডত ভালদৰে কাটি ল'ব। এতিয়া কাঁহী এটা এনেকৈ ওপৰত দি দিছোঁ, তাৰপিছত এনেকৈ উলটিয়াই দিম, অলপমান মাৰিব।
এয়া চাইছেনে ইমান ধুনীয়াকৈ ওলাই গ'ল কেকখিনি আৰু চাইছেনে কিমান ধুনীয়া হৈছে কেকখিনি ধুনীয়াকৈ ফুলিও গৈছে এতিয়া মই পেপাৰখিনি আঁতৰাই লওঁ চাইছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে কিমান সহজতে বনোৱা কেকৰ ৰেচিপি হয়নে আৰু কম সামগ্ৰীতে বনোৱা হয় কিমান কোমল হৈছে কেকখিনি এয়া আমাৰ কেকখিনি ৰেডি হৈ গ'ল যেটো মই এয়া চেৰি দিছিলোঁ চাইছেনে এতিয়া মই ওপৰৰ ভাগখিনি অলপমান কাটি লওঁ এয়া ক্ৰীমখিনিও মই ভালদৰে ফেটি থৈ দিছোঁ এতিয়া আপোনালোকে পাইপিং বেগত এনেকৈ ক্ৰীমখিনি ভৰাই ল'ব আৰু এই চকলেটখিনি মই ওপৰত দি দিম এতিয়া ইয়াতে মই চকলেট অলপমান এনেকৈ গ্ৰাইণ্ড কৰি দি দিছোঁ ওপৰত এনেকৈ আপোনালোকে কেনেধৰণে সজাব বিচাৰে তেনেধৰণে সজাই ল'ব এতিয়া দিম ইয়াতে ক্ৰীম আৰু ওপৰত মই ইয়াতে দি দিছোঁ চেৰি আৰু এয়া হৈছে জেমছ এয়া চাইছেনে মই এনেদৰে কেকখিনি সজাই ল'লোঁ আপোনালোকে যেনেধৰণে সজাব বিচাৰে তেনেদৰে সজাই ল'ব আশা কৰোঁ আপোনালোকে মোৰ আজিৰ কেকৰ ৰেচিপিখিনি চাই ভাল লাগিলে যদি ভাল লাগিলে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যোনসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাই থাকে চ' আজিলৈ আহক চি ইউ ইন মাই নেক্সট ভিডিঅ' বাই বাই